নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন সদায় মই কেকৰ ভিডিঅ' দি আছোঁ। কেক কেনেকৈ বনায় আৰু ক্ৰীম কেনেকৈ ফেটিব লাগে। আজি ভাবিছোঁ ক্ৰীমেদি মানে কেকত কেনেকৈ ডিজাইন কৰে তাকে অকণমান দেখুৱাম বুলি ভাবিছোঁ। আহকচোন মই কেনেকৈ কেকত ডিজাইন কৰোঁ অকণমান চাওঁ। এয়া মই ফেটি থোৱা ক্ৰীম অকণমান লৈছোঁ বাতি এটাত, আৰু তাতে গ্ৰীণ কালাৰ মিক্স কৰিছোঁ। আৰু মই গোলাপ ফুল বনাম। গোলাপ ফুলটো মই কৰি থৈছোঁ, কৰি পেলাই অকণমান এনেকৈ ফেটি এই গ্ৰীণ কালাৰটো যেনেকৈ ফেটিছোঁ তেনেকৈ ফেটি মই ফ্ৰিজত ৰাখি থৈছোঁ। এতিয়া এইখিনি মই পাতৰ কাৰণে বনাই আছোঁ। এইখিনি গ্ৰীণ কালাৰ মই এতিয়া ডিজাইন কৰিবলৈ লৈছোঁ। এইটো গ্ৰীণ কালাৰটো মই আইচিংটো কৰিয়ে থৈছিলোঁ, তো এতিয়া মই অকণমান ডিজাইন কৰি দিম কেকটোত। এয়া দেখিছেনে? এনেকৈ ধুনীয়াকৈ আপোনালোকে বগা ক্ৰীমেদি কৰি ল'ব, তাৰ ওপৰত এনেকুৱা গ্ৰীণকৈ কৰি ল'ব আৰু কৰি সমান কৰি দিব। এয়া হৈছে, আপোনালোকে চাই যাওক। এতিয়া মই এয়া গ্লিটাৰ লগাইছোঁ। গ্লিটাৰ সেই পাৰকেইটাত লগাই দিছোঁ, দেখিবলৈ ধুনীয়া লাগিব। এয়া হ'ব, এতিয়া হৈছেগৈ আৰু এয়া হৈ গ'ল। এতিয়া মই অথনি কৈছিলোঁ নহয়, পিংক কালাৰটো মই ভৰাই থৈছোঁ বুলি ফ্ৰিজত। এয়া পিংক কালাৰটো এতিয়া উলিয়াই মই ফুল বনাইছোঁ। এয়া গোলাপ ফুল বনাইছোঁ। এয়া এনেকুৱা কৰি লৈছোঁ, অলপ উলিয়াই দি লৈছোঁ কেকটোৰ ওপৰত। তাৰপিছত মই ফুলপাহ লগাই দিম। এয়া লাহেকৈ লগাই দিছোঁ ফুলপাহ। আৰু এপাহ বনাম সৰুকৈ, এপাহ ডাঙৰ এপাহ সৰু। এয়া এপাহ হৈ গৈছে, এপাহ মই লাহেকৈ লগাই দিম। কেনেকৈ লগাইছোঁ সেইটো ভালদৰে মন কৰিব। এয়া এতিয়া মই পাত দিম। এয়া পাত লগাই দিছোঁ। এয়া বগাকৈ দি দিছোঁ। মই পাইপিং বেগ এটা সৰুকৈ কাটি লৈছোঁ, আৰু কাটি এনেকৈ সৰুকৈ দি গৈছোঁ। আপোনালোকে নজেলৰ সহায়তো দিব পাৰে, নজেল পায় এনেকুৱা কিনিবলৈ, কিন্তু এনেকুৱা হ'লেও হয়, একো কথা নাই। মই পাইপিং বেগ কাটি পেলাই লগাই দিওঁ। এয়া এইটো কেক মোৰ হৈ গৈছে। এতিয়া হৈ গ'ল মোৰ কেক ৰেডি। ভিডিঅ'টো আজি ইমানেই আছিল। সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।